যে আমাৰ চৰকাৰ নাথাকিব, আমি এমপিটো নিজিকিব, এইবিলাক কথাটো জিতেন বড়োই জানে আৰু প্ৰমোদ বড়ো জানে। সেইকাৰণে ইহঁতৰ মাজত আলোচনা হৈ আছে যে যিমান দিন আছে, 10 দিন হওক, 20 দিন হওক, বা 1 মাস, 2 মাস, বা 3 মাস, 4 মাস, সেইখিনি সময়ত যিমান পাৰে কামাব লাগে, কাম কৰাৰ ধান্দা নাই। চৰকাৰ যে নাথাকিব, বা বিজেপি আৰু UPPL যিটো এলায়েন্স, এইটো যে নাথাকিব, এই কথাটো জিতেন বড়ো বিৰাট ভালকৈ জানে, প্ৰমোদ বড়ো ভালকৈ জানে। স্পষ্ট ইহঁতে আমাৰ দলটো এইবাৰ MP ইলেকশ্যনত নিজিকিব, এইটো ফাইনাল। সেইকাৰণে ইহঁতে যিমান পাৰে কামাই লোৱাটো ইহঁতৰ কাম। এতিয়া একো কাম নকৰে। জিতেন বড়ো কি কৰিব? সিয়েতো চলাই আছে, সাপ্লাই দি আছে, কোটি কোটি কামাই আছে। জিতেন বড়োটো 1 নম্বৰ কন্ট্ৰেক্টাৰ নাই। এতিয়া আফচোচ প্ৰেচিডেণ্ট হ'ব পাৰে সি, কিন্তু 1 নম্বৰ কন্ট্ৰেক্টাৰ কি? নাই। মই NDA, কোন UPA, মই এইবিলাক চিনি নাপাওঁ। এতিয়া আমি অকলে নিৰ্বাচন কৰিছে, জিকা পিছত আমাৰ পাৰ্টিত আলোচনা হ'ব, কি হয় নহয় এইটো বেলেগ কথা। নাই। জামা এই জিতেন বড়োয়ে ভিতৰত কোৱাটো সিয়ে যে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো জিতেন বড়োই কৈছে। ইয়াৰ নিৰ্দেশতে এই বড়ো মানুহবিলাক নাঙলত ভোট দিছে, গম পায় আপোনালোকে। অক্সিজেনটো উঠাই লৈ যাব বিজেপিয়ে এই নিৰ্বাচন শেষ হোৱাৰ পিছত, ৰিজাল্টৰ পিছত। জিতেন বড়োৰ নিৰ্দেশতে UPPL আৰু আফচু ছাপোৰ্টাৰবিলাকে তামোলপুৰ, ভেৰগাঁও, ওদালগুৰিত ভিতৰে নাঙলত ভোট দিয়াটো এই জিতেন বড়োই। কক্ৰাঝাৰতো 2-2.5 লাখ মাৰ্জিন হ'ব, 2-2.5 লাখ ডিফাৰেঞ্চ হ'ব। ওদালগুৰিও এনেকুৱা হ'ব। মুঠতে আমি জিকিছে, বিৰাট আৰামত জিকিছে।